চাপৰত কোচ ৰাজবংশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতি গঠন। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়। কোচ ৰাজবংশী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ সন্দৰ্ভত যোৱা 24 নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত কোনো প্ৰস্তাৱ গ্ৰহণ নকৰাত এই ক্ষোভ নেতাগৰাকীৰ। বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকক পিকনিক পাৰ্টিৰ লগত তুলনা কৰে তেওঁ। আনহাতে চাপৰ নগৰত বিলাসী সুৰাৰ বিপণী স্থাপনৰ বিৰোধিতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ ৰায়। আজি চাপৰক এটা প্ৰতিনিধিত্ব কৰি প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা সন্তোষ সিংহই এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। আজি ভাৰতৰ স্বাধীনতাৰ কালৰ পৰা আজিৰ এই মুহূৰ্তলৈকে আজি চাপৰত অসামাজিক কাম কোনো ধৰণৰ আমি হোৱা দেখা নাছিলোঁ। কিন্তু আজি কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি চৰকাৰখনে আজি পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে এই অঞ্চলত কোনো ধৰণৰ সুৰা বিপণী প্ৰচলন নহয় তাৰ কাৰণে এটা অলিখিতভাৱে তেওঁ ইয়াত এটা নিয়ম কৰি গৈছিল বা পৰৱৰ্তী সময়ছোৱাত ইয়াৰ সামাজিক সংগঠনবিলাকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল, যাৰ কাৰণে আজি চাপৰত কোনোদিনেই কোনো এখন চৰকাৰে সুৰাৰ বিপণী দিবলৈ কিন্তু সক্ষম নাছিল। আনহাতে কেইবাবছৰমান আগত আজি চাপৰৰ সংলগ্ন বহলপুৰত আজি ৱাইন শ্বপৰ লাইচেঞ্চ দিছিল সুৰাৰ বিপণীৰ কাৰণে, তেওঁলোকে অনুজ্ঞাপত্ৰ দিছিল। কিন্তু সেই সময়ত আমি জাতীয় সংগঠনলৈ প্ৰতিবাদ কৰাৰ পিছত বহলপুৰত সুৰাৰ বিপণী স্থাপন কৰিবলৈ সক্ষম নহ'ল। কিন্তু এতিয়া দেখিছোঁ যিখন চৰকাৰে আজি ড্ৰাগছমুক্ত আজি অসম গঢ়াৰ কথা সংকল্প, দুৰ্নীতিমুক্ত এখন চৰকাৰ গঠন কৰাৰ কৰিছে, অসামাজিক কামবিলাক আজি যাতে বন্ধ হয় তাৰ কাৰণে আৰক্ষীৰ পৰা আৰম্ভ কৰি সাধাৰণ প্ৰশাসন সকলোকে আজি নিৰ্দেশনা প্ৰেৰণ কৰিছে বা আজি আৰক্ষী প্ৰশাসনে বিভিন্ন বিষয়াসকলক তেওঁ মাতি নি পেলাই এটা ধমকিৰ সুৰত এনেকুৱা ধৰণৰ কাম কাজ নহ'বৰ কাৰণে কৈছে। কিন্তু একে চৰকাৰখনৰ আজি তেওঁলোকৰ যিটো আজি বিভাগ, আজি পৰিমল শুক্লবৈদ্যই যিটো বিভাগক আজি নেতৃত্ব প্ৰদান কৰিছে, আজি সেই বিভাগটোৱে আজি চাপৰৰ এটা ঐতিহ্যপুঞ্জ ঠাইত আজি হীৰাৰ বিপণী দিবৰ কাৰণে আজি বিজ্ঞাপন জাৰি, ইয়াক আমি প্ৰথমে জাতীয় পৰিষদে তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ যে আপোনালোকৰ এই সিদ্ধান্ত আপোনালোকে প্ৰত্যাহাৰ কৰক, অন্যথা কিন্তু এই অঞ্চলৰ মানুহে প্ৰতিবাদ কৰিব আৰু আপোনালোকে জনৰোষৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। আৰু এই অঞ্চলৰ কিছুমান ব্যৱসায়ী যদি ভাবিছে যে আমি চাপৰত আমি সুৰাৰ বিপণী দিম আৰু এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংসৰ গৰাহলৈ দিম, এই অঞ্চলৰ মানুহক সামাজিক অৰ্থনৈতিকভাৱে আমি দুৰ্বল কৰিম, তেতিয়াহ'লে সেইসকল ব্যক্তিকো আমি হৰাই দিছোঁ যে আপোনালোকে চাপৰক যদি সঁচাৰ্থতে ভাল পায়, চাপৰৰ মানুহৰ পৰা সমাজৰ প্ৰতি যদি আপোনালোকৰ দায়িত্ববোধ আছে, তেতিয়াহ'লে আপুনি কোনো কাৰণতে যাতে সুৰাৰ বিপণী দিবৰ কাৰণে আগবাঢ়ি নাহে, তাৰ কাৰণে মই সেই ব্যৱসায়ী গোষ্ঠীক মই সকিয়নি দিছোঁ। গোসাইগাঁৱৰ পৰা মুনেৰ আলীৰ ৰিপৰ্ট, অসমী ভিজন।